গাইজ খোৱাই জীৱন ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গামচা লৈ কিনে আজি বম চেলেঞ্জ হ'ব গাইজ থাম্বনেইলৰ টাইটেল চাই নিশ্চয় গম পাইছে আজি এটা বম চেলেঞ্জ হ'বলৈ গৈ আছে চেলেঞ্জটো এনেকুৱা ধৰণৰ হ'ব যে ইফালে আপোনালোকে দেখিছে চিপছৰ বহুতকেইটা ফ্লেভাৰ আছে ইফালে লেইজ আছে বিকাজিৰ এইটো আছে বিংগো আছে লেইজৰ এইটো কি ক্ৰীম এণ্ড অনিয়ন আছে ইফালে টমেটো এইকেইটা ইফালে মছলা এই দুটা মছলা এইকেইটা এইটো টমেটো এইটো ক্ৰীম অনিয়ন ইফালে আছে ফ্ৰুটি আৰু মাজা দুটা গ্লাছ আৰু ইফালে থামছ আপ আৰু কোকো কোলা মানে নিয়মটো এনেকুৱা হ'ব যে মানে এইখন যোনখন গামচাখন দেখিছে গামচাখন মানে চকুত বান্ধা হ'ব এনেকৈ এটা এটাকৈ যিহেতু এখন চকী দিছোঁ ইয়াতে এটা এটাকৈ চকুত মানে বান্ধা হ'ব চকুত বান্ধাৰ পিছত মানে খুৱাই দি মানে খাবলৈ দিয়া হ'ব চিপছ গোটেইকেইটা ফ্লেভাৰ বেলেগ বেলেগ ফ্লেভাৰ আছে এটা এটা ফ্লেভাৰ খাবলৈ দিয়া হ'ব আৰু চকুত মানে গামচা বান্ধি কিনে ক'ব লাগিব যে কোনটো ফ্লেভাৰৰ কোনটো ব্ৰেণ্ডৰ চিপছ খাই আছোঁ বা থামছ আপ যোনটো আছে থামছ আপ আৰু কোকো কোলা এইটো গিলাচত বাকি দিয়া হ'ব তাৰপিছত খাব মানে কোন থামছ আপ খাই আছোঁ নে কোক খাই আছোঁ এইটো ক'ব লাগিব মানে চকুত মানে কাপোৰ গামচা বান্ধি কিনে তো আজি এটা ইউনিক চেলেঞ্জ হ'বলৈ গৈ আছে তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আমি 5জন আছোঁ কোন আছে মই কৈ দি আছোঁ তো আমি আছোঁ 5জন বৰ্তমান ফুড চেলেঞ্জ কৰিবৰ কাৰণে মই আছোঁ কৌশিক আছে CEO ইফালে সৰোজ আছে সেইবিলাক পিছত চাই মুখস্থ কৰি আছে নাই কোনটো কি ফ্লেভাৰ জিকিব লাগিব তো হাৰবি ইফালে আছে সিদ্ধাৰ্থ আৰু ইফালে মিন্ময় আমি গোটেইকেইটা মানে এতিয়া ফুড চেলেঞ্জ কৰিম 5জনে আৰু এতিয়া মানে কোনে আগত মানে চবে কাজিয়া মানে মাৰামাৰি লাগিছে যে মই লাষ্টত কৰিম কিন্তু আমাৰ বৰ্তমান টছ কৰা হ'ব টছ মানে কেনেকুৱা পদ্ধতিত টছ কৰা হ'ব টছটো পিঠিত যে আগতে ক্ৰিকেট খেলাতে যে পিঠিত যে কুবে কিনে যে 1 2 3 এনেকৈ কৈছিলোঁ এনেকৈ টছ কৰা হ'ব টছ কৰাৰ পিছত যোনে আগত আহে সি মানে এনেকৈ হৈ থাকিব এতিয়া কথাটো হ'ল পিঠিত টছ কৰা হ'ব কৌশিকৰ নহয় মোৰ হ'ব বাৰু সেইটো মই বাদ দিলোঁ ভিডিঅ'টোৰ আগত একবাৰ ফ্লেভাৰ তো এতিয়া টছ কৰা হ'ব মানে অল্ড স্কুল পদ্ধতিত ইফালে মানে টছৰ কাৰণে ৰেডি ইফালে আম্পায়াৰ আছে আৰু কি আছে কেপ্টেইন নহয় মই এইটো বলিকা বকৰা দক এতিয়া পিঠিত কোব মাৰি কিনে টছ কৰা হ'ব দক এইটো কোন অ'কে এইটো কোন তুমি অ'কে এইটো কোন বেবি অ'কে বঢ়িয়া এইটো কোন সিদ্ধাৰ্থ অ'কে সিদ্ধাৰ্থ 1 এক নম্বৰ তুমি 3 এতিয়া কথাটো হ'ল সিদ্ধাৰ্থ ফাৰ্ষ্ট মিন্ময় 2 কৌশিক 3 সৰোজ 4 মই লাষ্ট য়েছ তো এতিয়া সৰোজে সিদ্ধাৰ্থক বান্ধি দিব বঢ়িয়াকৈ গামোচা আৰু সৰোজ কনফাৰ্ম লৈ ল'বি হা দেখা পাইছে নে নাই পোৱা নাই এনেকৈ ক'ব নাংগে হা দেখা পাইছি দিয়ক মুখখানটো উলিয়াই থৈ দিয়ক মই খটা হৈছে অক্সিজেন পাইছেনে ছাৰ অক্সিজেন আছে ভাই আজিয়ে থাকিম এতিয়া এইফালে ৰেডি ফাৰ্ষ্ট পাৰ্টিচিপেণ্ট বুলি কয় না তো ফাৰ্ষ্ট পাৰ্টিচিপেণ্ট ৰেডি সিদ্ধাৰ্থ ইফালে আছে চিপছ আমাৰ মিক্স কৰি দিয়ক চিপছ আমাৰ চিপছ আমাৰ মিক্স কৰি দিয়ক তো এইফালে চিপছ কেইটামান মিক্স কৰি দিয়া হ'ব মানে তাৰ মিক্স কৰাৰ পিছত এক পিচকৈ খোৱা হ'ব কোনটো কি ফ্লেভাৰ ক'ব লাগিব কোনটো কি ব্ৰেণ্ডৰ নাম ক'ব লাগিব আৰু এটা কথা মানে কি হ'ল ইয়াতে 11টা বস্তু আছে 11বিধ বেলেগ বেলেগ আইটেম আছে আৰু 11 পইণ্টৰ ওপৰত মানে খেলখন সেই হ'ব যোনে যিমান পইণ্ট পায় একবাৰ এটা শুদ্ধ উত্তৰ দিলে 1 পইণ্ট 11টা 11 পইণ্টৰ ওপৰত খেলাখন হ'ব 11 পইণ্ট যোনে যিমান বেছি পইণ্ট পায় সি উইনাৰ তো ইয়াতে মানে কেইটা আছে 11টা আছে টোটেল তো এতিয়া ফাৰ্ষ্ট ফ্লেভাৰ খোৱা হ'ব সিদ্ধাৰ্থ ৰেডি খাওক এইটো কি ফ্লেভাৰ আৰু কি ব্ৰেণ্ড ফ্লেভাৰ এইটো ৰঙাটো মানে টমেটোটো আৰু ব্ৰেণ্ডটো এইটো হেৰিৰ হয় বিংগোৰ হয় বিংগো অ'কে বিংগোৰ হয় নেক্সট ফ্লেভাৰ 1 পইণ্ট পইণ্টছ এইবিলাক ক'ব নালাগে নেক্সট ফ্লেভাৰ এইটো নীলা এইটো বিংগোৰ হয় বিংগোৰ নীলা অ'কে নেক্সট ফ্লেভাৰ এইটো সেউজীয়া হয় কি সেউজীয়া কি নাম ব্ৰেণ্ডটো
ব্ৰেণ্ডটো এইটো বিংগো হয় চাগে Bingo. Okay. Next. নেক্সট মুখখন মেলি আছে নেক্সট গিলাচ চিলাচ হাতে দি হল তিনটা গেল ন তিনটা গেল নেক্সট এইটো লেজৰ সেউজীয়া Okay. Next. এইটো অলপ স্কেম হৈছে দেখোন এইটো মই আগতে ব্ৰেণ্ডটো কৈ দিওঁ এইটো হ'ব পাৰে বিকাজিৰ কালাৰটো ক'লে হ'ল কালাৰটো ন কালাৰটো নীলা Okay. নীলা Okay. now we are going to We're going to drinks. drinks গিলাচ হাতে দি লয় Okay. প্ৰথমবাৰ মানে ছাৰ ভিডিঅ' চালে মোৰটো প্ৰথমবাৰ মানে ইমান বিভিন্ন ধৰণৰ চিপছ মানে একেলগে খাওঁ, গিলাচ দিছে। গিলাচ খাওঁ মানে খাওঁ এইটো হ'ল চফ্ট ড্ৰিংকছ হয় এইটো ফ্ৰুটি Okay. Okay. The next. Cocoa Doc. এইটো ন এইটো ফেন উঠি আছে মানে গম পাইছো এইটো হেৰি হয় কি আনিছিল থামছ আপ আৰু কি আনিছিল Thumbs up or Coca-Cola. কোকা-কোলা এইটো হেৰি হয় কোকা-কোলা হয় Okay. No. ঠিক আছে তাৰপিছত চিপছ লগে আহিল আৰু চিপছ 7টা খোৱা গৈছে চেটটা হৈ গৈছে তাৰপিছত ওকে এইটো খাওক চোন আপুনি এইটো খাওক খাওক চব খাই দিয়ক খাওঁ এইটো হেৰি হয় থামছ আপ Okay. Yeah. Okay. Next. নেক্সট চিপছ চেছে হোৱা নাই নেকি মুখ মেলক এইটো লেজৰ লাল No. ৰঙাটো Okay. লেজৰ ওকে হৈ গৈছে Okay. হৈ গ'ল খুলি দিয়ক পাৰোঁ অ'কে খুল যা চিম তো এতিয়া গাইজ আপোনালোকে দেখিলে সিদ্ধাৰ্থে বহুত নোৱাৰিলে পাৰিছে কেতিয়া পাৰিছে শৰ্মা কিমান পইণ্ট 4 পইণ্ট টোটেলত 4 পইণ্ট এটা পইণ্ট ইয়াৰ কাৰণে তোৰ কাৰণে পাইছি তই কিয় ক'ব লাগে আৰু এইটো ৰিপিট কৰিব নালাগে আৰু এটা বস্তু ৰিপিট নকৰবি সেম বস্তু ৰিপিট নহ'ব তো সিদ্ধাৰ্থে পাইছে 4 পইণ্ট এইবাৰ হ'ল আমাৰ শৰ্মাৰ মানে মিন্ময় শৰ্মাৰ সেকেন্ড ফাৰ্ষ্ট সেকেন্ড হ'ল মিন্ময় শৰ্মা এতিয়া মিন্ময় শৰ্মাক কৌশিক শৰ্মাই মানে বান্ধি দি আছে আৰু খুৱাব আমাক তাক খুৱাব সিদ্ধাৰ্থে তো সিদ্ধাৰ্থ ৰেডি হৈ যাওক খুৱাব লাগিব সিদ্ধাৰ্থে পাইছে 4 এই মিন্ময় কিমান পাই গম নাপাওঁ তাৰপিছত আহিব কৌশিক তাৰপিছত সৌৰজ তাৰপিছত মই অ'কে বন্ধ কৰা আছে বন্ধ আছে এনেকৈ খাব পাৰে বন্ধ আছে কেনেকৈ খাম মানে চিৰিয়েলি এবাৰ মই আপুনি খাওক ৰেকৰ্ডিং হৈছে আপুনি লাষ্টততো আপুনি খুৱাব তো কাপোৰ বান্ধি দিলে চকুত একো দেখা পোৱা নাই মই এতিয়া পেকেটখিনি উল্টা উল্টা কৰি দিয়ক হাতত দি দিলে হাতত নেদা হ'ব নালাগে আৰু ইমান কষ্ট কৰিব নালাগে আপুনি খালি হ'ল অকল মুখখন মেলি দিলে হ'ল সফল কৰি দিছোঁ গোটেইখিনি অ'কে ফাৰ্ষ্ট খোৱা যাওক মই অ'কে তো আৰম্ভণি কৌশিক হৈ শৰ্মাই গ'ল। খুৱাব মোক আজি খাওঁ বেটা খাওঁ ইমান মৰমত খুৱাই দিছে কি ফ্লেভাৰ কি নাম এইটো আপোনাৰ বিকাশী ৰঙাটো অ'কে No. নেক্সট খোৱা কৌশিক অ'কে
এইটো কক এইটো আপোনাৰ নীলাটো ওকে থাৰ্ড এইটো সেউজীয়া কি ব্ৰেণ্ড বিকাজী ওকে নেক্সট এইটো আপোনাৰ বিকাজী নীলাটো ওকে নেক্সট এইটো লেইজৰ ৰঙাটো ওকে নেক্সট এইটো আপোনাৰ কনফিউজ হৈ গ'ল নাই মই এইকাৰণে চিপছৰ পেকেটটো দেখাই দিছো মানে এনেকে লৈ কিনে দেখাই দিছো এইটো আপোনাৰ এই কি কয় এইটো বিংকৰ ৰঙাটো নেক্সট এইটো ক্ৰীম এণ্ড অনিয়ন এই লেইজৰ লেইজৰ নেক্সট নেক্সট ড্ৰিংক আহিব ড্ৰিংকছ চিপছ শেক এটা ফ্লেভাৰ শেষ নহওঁতে এতিয়া এটা ফ্লেভাৰ পৰিব কি ক'ম কি কম জীৱন কক কিটো এইটো মাজা নেক্সট খাই দিয়ক গোটেইখিনি শেষ কৰক এইটো আছিল নেকি আৰু অলপ আছিল গোটেই ঘণ্টা উৰি গেল কোকোলা No. Okay. Next. They are যাই দিয়ক ভালো লাগবো ফ্ৰুটি No. they are okay done হৈছে এটা আছে done এটা আছে ফেন দিছে মানে গেছ থাকাই হ'ব পাকাত হৈ যাওক হৈ গ'ল আৰু ভাত খাৰাই এইটো সেই আছে থামছ আপ okay No. হৈ গ'ল খুলি দিয়ক শৰ্মা কৈছোঁ দিয়ক চবা খুলি দিয়ক তো এইফালে শৰ্মাৰ কমপ্লিট ছেকেণ্ড ৰাউণ্ড কমপ্লিট শৰ্মাই 11 ভিতৰত পাইছে 6 পইণ্ট তো গাইছ এবাৰ হ'ল আমাৰ কৌশিক শৰ্মাৰ ফাল
কৌশিক শৰ্মা বহি গ'ল মঞ্চত আৰু আপোনালোকক মানে এটা কথা কৈ লওঁ মানে ভিডিঅ'টো মানে এজনৰ 4-5 মিনিটমান লাগি গৈছে খোৱাতে মানে খুৱাই দিওঁতে সেইকাৰণে ভিডিঅ'টো মানে দীঘল হ'ব পাৰে চ' লাষ্টলৈকে একদম চাই থাকিব মজা হৈ যাই আছে মানে লাহে লাহে যিমান যাই আছে পূৰা মজা হৈ যাই আছে লাষ্টলৈকে চাই থাকিব তো এইফালে আহি গ'ল কৌশিক শৰ্মা আৰু সৰোজে খুৱাব কৌশিক শৰ্মাক ষ্টাৰ্ট সফল কৰি লওঁ অ'কে সফল কৰি লওক ৰেডি ৰেডি অ'কে কৌশিকে দেখা পাই আছে গেৰাণ্টি দেখা পাই আছে কিবা দেখিছে নেকি আপুনি দেখা নাই চকু বন্ধ আছে এইটো অঁ বঢ়িয়া সূৰ্য কেইটা আছে ষ্টাৰ্ট আৰম্ভ বিংগো টমেটো অ'কে Yay! নেক্সট নীলা কালাৰৰ হয় বাৰু ব্লু কালাৰৰ হয় বুলি ক'বা নালাগে ব্লু কালাৰৰ হয় বাৰু এইটো আছে সেই 2 এমৰ Oh no! বিকাজি নীলা অ'কে Oh no! এইটো নীলাই ব্ৰেণ্ড বিংগো অ'কে নেক্সট নহয় বিকাজি সৰি Yay! কনফাৰ্ম কক বিকাজি বিকাজি নীলা। অ'কে টমেটো বিকাজি টমেটো No! অ'কে এইটো হৈছে আপোনাৰ বিকাজি ক্ৰিমেন অনিয়নটো অ'কে Yay! অ'কে কক লেছ ক্ৰিমেন অনিয়ন অ'কে এবাৰ আহিল ড্ৰিংকছত কি আছে 0 পইণ্ট পাইছে দে সব দিনে বাকি আছে এইটো নহ'লে চিম্বা বাকী আছে চিম্বা ফ্ৰুটি অ'কে নেক্সট জলদি কোকোকোলা অ'কে obviously মাজা No! অ'কে
কোকোকোলা এইটো ওকে দাক খুলি দাও ফিনিশ তো এইফালে কৌশিকৰ ফিনিশ হৈ গ'ল গোটেইকেইটা আপোনালোকে দেখিবলৈ পালে আৰু আমি এনেকৈ কাট চাট কৰা নাই ভিডিঅ' পুৰা ৰ ভিডিঅ' যোনটো আনকাট ভিডিঅ' বনাই আছোঁ আৰু কৌশিকৰ টোটেল পইণ্ট হ'ল গোটেইকেইটাৰ ভিতৰত মানে যিমান খালে তাৰ ভিতৰত হ'ল 4 কেনে দিছে এইটো এইটো বঢ়িয়া কৌশিক বৰ্তমানলৈকে 3টা ভিতৰত শৰ্মা মিন্ময় শৰ্মা উইনাৰ হৈ আছে 6 পইণ্ট পাইছে মিন্ময় শৰ্মা উইনাৰ হৈ আছে নেক্সট 4 নম্বৰ আহিল সৰোজ এবাৰ ওকে আচ্ছা দিছো দে আপুনি এইফালে এবাৰ সৰোজক খুৱাম মই এতিয়া কিমান পইণ্ট পাই চাই লওঁ খুৱাও ৰেডি তো আমাৰ ৰেডি এইফালে বেটছমেন এইটো যোনজন বলাৰ প্ৰথম বলটো পালক মোৰ জালা যিকেইটাত আছে সেইকেইটাই মোৰ চিনাকি হৈ গৈছে আৰু গ্ৰীণটো হয় গ্ৰীণ গ্ৰীণ কি ব্ৰেণ্ড দুটা ব্ৰেণ্ড আছিল ন লেইছ আৰু কি আছিল এটা বিকাজি আচ্ছা লেইছ হয় লেইছ ওকে No. নেক্সট খুৱাও লেইছৰ টমাটো Yay! নেক্সট মেলক কনফিউজন হ'ল নাই এইটোৱে লেইছ নেকি আদা বিংগৰ অৰেঞ্জটো চৰি ৰঙাটো ওকে No. খুলক তুই আমাৰ জ্বলাটো ওকে No. খুলক এইটো বিকাজিৰ জ্বলাটো ওকে জ্বলাটো মানে জ্বলা দুটা আছিল ন তাৰ দুটা আছিল তুই আমাৰ এটা জ্বলা আছিল কালাৰ কক কালাৰ 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 আচ্ছা কালাৰ ৰঙা নীলা সেউজীয়া তিনিটা আছে আচ্ছা মিলাই ওকে No. খুলক টমেটো ফ্লেভাৰ বিংগৰ ৰেডটো নেকি টমেটোটো বিংগ আছে ফাইনেল ৰ'ব কনফাৰ্ম কৰক বিংগ লেইছ আৰু এটা কি আছিলে লেইজৰ আছে বিকাজিৰ আছে তিনিটা আছে বিকাজি ধৰক No. ওকে নেক্সট আছে নেকি আৰু লাষ্ট এটা আছে আচ্ছা খুলক এইটো গ্ৰীণটো হয় চিজ আৰু এইটো বিংগ ওকে No. নেক্সট এবাৰ আহিল জুইচত ওকে অ'কে
গৰমতে অলপ বস্তুটো হেৰি হৈ গৈছে এইটো কোকা ক'লা No! নেক্সট এইটো লওক হাত লওক এইফালে সৰজৰ হৈ গ'ল সৰজে পাইছে টোটাল 4 পইণ্ট মানে কোল্ড ড্ৰিংকছ বেছি নাখা নেকি তই কোল্ড ড্ৰিংকছত মানে উল্টা হৈ গৈছে চিপছত পাৰিছে সেয়ে আৰু তই এবাৰ ইফালে কৈছে না ইফালে হ'ল এবাৰ লাষ্ট 5 নম্বৰ মোৰ বৰ্তমানলৈকে শৰ্মা জিকি আছে মিনুৱা শৰ্মা জিকি আছে 6 পইণ্টৰে জিকি আছে এবাৰ মই লাষ্ট চাওঁ কেনেকুৱা পাৰোঁ নে নোৱাৰোঁ তো ইমান এইগিলা বস্তু ইমান খাই নাথাকোঁ তথাপিও চাওঁ ট্ৰাই কৰি এবাৰ মোক খুৱাব সিদ্ধাৰ্থে আৰু ইফালে পিছফালে সৰজ আছে য়েছ লাষ্ট একো দেখাব নাই দেখা নোপোৱাৰ কাৰণে দিছোঁ খাবৰ কাৰণে মুখখন উলিয়াই দি আছোঁ প্ৰভু মোৰো মুখছে নাকটো লম্বা নহয় ৰ ডাক্তৰ চকু তলি দেখা পাবই দেখা নাপাব পাবি দেখা দেখাব নাই খোৱা নাই একো দেখাব নাই নাপায় দে গম নাপায় অ'কে ৰেডি অ'কে তো ষ্টাৰ্ট প্ৰথমতে অলপ সেই কৰি দিয়ক অলপ খেলি মেলি কৰি দিয়ক শৰ্মা এটা ফটো মাৰকে থাম্বনেইল মাৰব লাগিব এনেকে কাটি ল'ব তাৰ পৰা বুজি ভিডিঅ'টো কাটি ল'ব অ'কে য়েছ খাব লাগে যাওক চব খেলি মেলি খালি হালো দে আৰু ঠিক আছে শৰ্মা জিকি আছে বৰ্তমানলৈকে ঠিক আছে তো আৰম্ভণি অ'কে আৰম্ভণি কি নামে দিয়ে এইটো নকওঁ আৰু এই বেটা লৈ ল খাওঁ ইমান মৰমত খুৱাইছোঁ তাক কোনটো কালাৰ গম পাবই নাম ক'বা এবাৰ নাই পচিবল এইটো সেই নীলাটো বেংগল নেকি না বিকাজি নীলাটো No! ঠিক আছে নেক্সট হালো দে মই লওক হ'ল এইটো নীলাটোৱে আগতটো বেলেগ আছিল এইটো নীলাটোৱে নামটো কওক ব্ৰেণ্ডটোৰ ব্ৰেণ্ড নীলা বিকাজি ঠিক আছে No! নেক্সট লওক এইটো লেজ গ্ৰীণ Yay! নেক্সট দে লওক এইটো টমেটো সেই ব্ৰেণ্ড বিকাজি No! এতিয়া নেক্সট এইটো লওক এইটো 2 এমৰ জ্বালাটো নীলাটো No! নেক্সট লওক মুখখন লওক এইটো বিংগো ৰঙা No! এতিয়া নেক্সট লওক মুখখন লওক এইটো গ্ৰীণটো গ্ৰীণ ব্ৰেণ্ড কি ব্ৰেণ্ড আছিলে লেজৰ বাহিৰে আৰু কিবা এটা আছিল লেজাৰো কি আছিল গ্ৰীণে জানে বিকাজি আছিল নেকি না কি আছিল গ্ৰীণটো নকওঁ কিয় কি আছিল লেজ বিংগো বিকাজি কোনটো গ্ৰীণ না গ্ৰীণৰ সেই এইটো বিংগো No! এতিয়া নেক্সট কল্ড ড্ৰিংক নাকি চিপছ আছে আৰু এতিয়া কাটি দিয়াচোন কাটি দিয়া এবাৰ কোল্ড ড্ৰিংকছ হ'ব ন তো গাইছ মোৰ এতিয়া চিপছৰ কমপ্লিট হৈ গ'ল চাগে এবাৰ কোল্ড ড্ৰিংকছ আহিব কোল্ড ড্ৰিংকছ খাম এইবাৰ কোল্ড ড্ৰিংকছৰ পাল তো লওক হাতত লওক এইটোও খুৱাই দিব লাগে তাক
শৰ্মা যা Yay! লক কক Yay! এখন লক এইটো লক ফুটি Yay! তো এইটো লক লাষ্ট থামস আপ Yay! ওকে Okay, finish. ফুল দাও It's finished. তো আমাৰ ফুড চেলেঞ্জ কমপ্লিট আৰু গুঞ্জনৰ পইণ্ট হ'ল 5 পইণ্ট ই কোল্ড ড্ৰিংকছতে পাইছে যি পাইছে চাৰি মোৰ 6 পইণ্ট ইয়াৰ 5 পইণ্ট কোল্ড ড্ৰিংকছত নিছা মই 1 পইণ্টত আগবাঢ়ি দিছোঁ চিপছত নৰিলে 4 পইণ্ট চিপ তো মই 1 ই 2 বাকী গোটেই 3 মানে গোটেইকেইটাই 4টা পইণ্ট পাইছে আমাৰ আজি ফুড চেলেঞ্জটো ইউনিক ফুড চেলেঞ্জ এটা কৰিছিলোঁ কেনেকুৱা লাগিছে জনাব আপোনালোকে মানে এনেকুৱা ফুড চেলেঞ্জ আৰু ক'ৰবাত দেখিছিল নেকি জনাব কমেণ্ট কৰি কেনেকুৱা লাগিছে জনাব আৰু উইনাৰ হ'ল আমাৰ মৃন্ময় শৰ্মা এইফালে ছাৰ ই হ'ল উইনাৰ 6 পইণ্ট মল 5 পইণ্ট আৰু এইফালে এইকেইটা লুজাৰ মানে থাৰ্ড গোটেইকেইটা থাৰ্ড ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এক একত ডিফাৰেন্স বাৰু এক ডিফাৰেঞ্চ মানে থাৰ্ড বুলি কৈছোঁ আৰু তো এতিয়া এনে ফুড চেলেঞ্জটোৰ ওপৰত কি ক'ব চেলেঞ্জটো এটা ইউনিক ফুড চেলেঞ্জ ভাল লাগছে ব্ৰেণ্ডটো আমি খায়ে থাকোঁ সদায় কোকা-কোলা থামছ আপ কিন্তু নাচকে খাব পৰাটো মানে ডাঙৰ কথা মানে নাচকে ক'ব পৰাটো কি ব্ৰেণ্ড খাইছোঁ এইকেইটা আপুনি উইনাৰ হৈছে আপুনি নকম চাগে মই নাচকে কৈ দিয়া বাৰু এইটো কি ব্ৰেণ্ড নচা কৈ দিয়ক আপোনাৰ প্ৰেক্টিছ কৰি থাকে কোলা এইটো শৰ্মা কিবা ক'ব মই ক'ব লগা নাই বাৰু ড্ৰিংকছৰ ক্ষেত্ৰত মোৰ অলপমান প্ৰব্লেম হ'ল এনে মই জ্বালা নাখাওঁ কাৰণে চিপছৰ ক্ষেত্ৰত অলপমান হৈছে বাৰু মানে ড্ৰিংক নকৰে কিন্তু ড্ৰিংক এণ্ড ড্ৰাইভ ড্ৰিংক এণ্ড ড্ৰাইভ মই নকৰোঁ আৰু দিছ ইজ মানে এইটো বেছি কাৰা কোকোলাত কাৰা আৰু মাজাটো বেছি ডাঠ আছে ফ্ৰুটিতকে অ'কে এনে ফুড চেলেঞ্জ কৰি কেনে লাগিল ইউনিক ফুড চেলেঞ্জ বহুত ফুড চেলেঞ্জ কৰিছোঁ তোৰ লগত 3টামান কৰিলোঁ আজি 3-4টামান কৰিলোঁ আৰু কিন্তু আজিতো কিবা এটা ভাল লাগছে মানে কিবা এটা ছাছপেন্স থকা মানে সেই আৰু ফুড চেলেঞ্জ সিদ্ধাৰ্থ ৰণী কি ক'ম আৰু ভাল লাগিল কৰি মানে এটা ইউনিক ফুড চেলেঞ্জ আৰু মানে কি এইটো একচুৱেলি টেলেণ্ট চেলেঞ্জৰ কথা নাই এইটো জাষ্ট মাইণ্ড গেম হয় তো মাইণ্ডেৰে চব সেই বস্তুবিলাক কৰিব লাগিব তেনেকৈ গম পাব আৰু পাঠটো কেনেকুৱা ভাল লাগিল ছাৰ 4 নম্বৰ পাইছোঁ কিবাকৈ একো নোখোৱা মানুহ মই মানে এইবিলাক নাখাওঁ আৰু নাখায় বেছি নাখাওঁ সেইকাৰণে মাজত ট্ৰাই কৰিছোঁ এইটো মুখস্থ কৰিব লাগিব মাজতে তো ভিডিঅ'টো আজি ভিডিঅ'টো এটা সমাপ্ত কৰোঁ নেক্সট আৰু মজা ফুড চেলেঞ্জ আহি থাকিব তো চাই থাকিব আজি ফুড চেলেঞ্জটো কেনেকুৱা লাগিল সকলোৱে কমেণ্ট কৰি জনাব এটা কমেণ্ট কৰিব আৰু বাই বাই